কাৰ্বিসকল আজি কাৰ্বিসকল তেওঁলোক জনগোষ্ঠীয়ভাৱে কাৰ্বি, কিন্তু জাতি হিচাপে তেওঁলোক অসমীয়াৰ অবিচ্ছেদ্য অংগ। আৰু তেওঁলোকৰ ওপৰত যি চাইনিজ কাৰ্বি গ'বেক বুলি একাংশই তেওঁলোকক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা, শ্লোগান দিয়াৰ ধৃষ্টতা দেখুৱাইছে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আচৰিত হৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক একাংশ উত্তৰ ভাৰতীয় চাইনিজ বুলি উপলুঙা কৰে, আমি দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হয় এনেকৈ অসমৰ ভূমিপুত্ৰক কাৰ্বিসকলক চাইনিজ গ'বেক বুলি ক'ব, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা অসম চৰকাৰৰ দায়িত্ব। আজি সাংবিধানিকভাৱে স্বীকৃত ষষ্ঠ অনুসূচীৰ জৰিয়তে তেওঁলোকক এই অধিকাৰ দিয়া হৈছে। আজি কাৰ্বি লোকসকল কিয় শংকিত হৈছে, কোনবিলাক দিশৰ পৰা তেওঁলোকৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, এই কথাখিনি সকলো মানুহে হৃদয়ংগম কৰা উচিত। অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰা উচিত। তাকে নকৰি তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনক এহাতেদি খৰ্ব কৰিব, অন্য হাতেদি উত্তৰ ভাৰতীয় এখিনি মানুহে ক'ত সাহস পালে যে এনেকৈ তেওঁলোকক ধমকি দিব। গতিকে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা, যদি আপোনালোকে চাইনিজ গ'বেক, কাৰ্বি গ'বেক বুলি কোৱা সেই কালপ্ৰিটবিলাকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে পিছফালেদি তেওঁলোকক সহযোগ কৰিছে। যদি নহয় অনতিবিলম্বে এই পাখণ্ডবিলাকক গ্ৰেপ্তাৰ কৰক আৰু দুয়োটা পক্ষৰ যি সমস্যা সেই সমস্যা আলোচনাৰ মাজেদি সমাধান কৰক।